এইটো কনসিলাৰ দে ধুনীয়াকৈ এনেকৈ কাট কৰি ল'ব পাৰে ময়ো মানে তাত ধুনীয়াকৈ অলপমান দূৰৰ পৰা মাৰিব Hello everyone, welcome back to my channel. More channel onyo je video lo hokolole swagatam. Aru poi prothome apnaloko hokolole rongali bihur শুভেচ্ছা হিয়া পৰা শুভেচ্ছা যাচিলো আগতীয়াকৈ যেহেতু ৰঙালী বিহু একদম বহাগ বিহু যেহেতু একদম উখল মাখল পৰিৱেশ আৰু একদম নাচনী সকলৰ কাৰণে বিশেষ আৰু তাতে কপৌ ফুল ফুলে তাৰপিছত টগৰ ফুল ফুলে বহুত বেছি ভাল লাগে এই ঋতুটো আমাৰ যেহেতু অসমীয়া পৰম্পৰাৰ ঋতু আৰু এই বিহুটো গোটেইকেইটা তিনিটা বিহুৰ ভিতৰত মানে বেছি বিশেষ হয় যেহেতু নাচ গান একদম আমাৰ সাংস্কৃতিক যোনবিলাক আমাৰ নিজৰ rules আছে সেইবোৰ আমি ডাঙি ধৰা যায় হে যেহেতু অসমীয়া ছোৱালী হে ভাবিলো মই মানে ইমান পাৰফেক্ট মেকআপ নাজানো তথাপিও অলপ আপোনালোকৰ ওচৰলৈ এটা মেকআপ ভিডিও লৈ আহিছো এতিয়া মেকআপটো কেনেদৰে কৰো আপোনালোকে কন্টিনিউ কৰ এইফালে দেখিছে নহয় জেতুকা সেতুকা লগাই পুৰা ৰেডি আৰু নাচনি তাৰ পিছত এতিয়া ধুনীয়াকৈ মেকআপটো কৰি লও আৰু বিহুৰ কাৰণে জেল মাষ্টাৰজ হয় এটো অকমানকৈ ধুনীয়াকৈ লগাই লও ফিটমি ফাউন্ডেশন হয় বহুত ভাল অনলাইনত আপোনালোকে পাব ফ্লিপকাৰ্ট বা এমাজনত ধুনীয়াকৈ পাই যাব মই অনলাইনতে লৈছিলোঁ এতিয়া ধুনীয়াকৈ এয়া স্পঞ্জটো ধুনীয়াকৈ আপোনালোকে তিতাই ল'ব ধুই পেলাই ধুনীয়াকৈ এনেকৈ স্কুইচ কৰি পেলাই পানীখিনি ওলাই লৈ ধুনীয়াকৈ এতিয়া ফাউন্ডেশনখিনি ধুনীয়াকৈ সেটিং কৰি ললো ধুনীয়াকৈ সেটিং কৰি ললো ফাউন্ডেশনখিনি আৰু এতিয়া এইটো এটা কনসিলাৰ হয় সুইস বিউটিৰ তাৰপিছত সেই সুইস বিউটিৰ এইটো অনলাইনে লৈছোঁ আপোনালোকে পাব পাৰে কম দামতে প্ৰায় সববিলাক এনেকৈ 200 এনেকুৱা মানতে 250 এনেকুৱা মানত পাই যাব ধুনীয়াকৈ এতিয়া মই ধুনীয়াকৈ এইবিলাক চকুৰ তলবিলাকত দিওঁ যিহেতু এইবিলাক পুৰা ডাৰ্ক হয় মোৰ সেইকাৰণে দিব লাগিব আৰু দেখিছে নহয় কাষত একদম হাল্লা মই কেতিয়াও কেনে শান্তিমতে কেতিয়াও ভিডিও কৰিব নোৱাৰো কিন্তু কি কৰিম আৰু মন কৰিব মন যায় তথাপিও কৰিব নোৱাৰো আৰু এইখিনি অলপমান কৰি দিওঁ যেহেতু ইফালে ডাৰ্ক হৈ থাকে অলপমান লিপছটো হাইলাইট হ'ব ধুনীয়াকৈ কৰি ল'লোঁ ধুনীয়াকৈ স্মাচ কৰি ল'লোঁ এতিয়া ফাৰ্ষ্ট আইব্ৰ'টো অলপ আঁকি লওঁ এইডাল মোৰ চুইচ বিউটিৰে 1890 লৈছোঁ এইটো বাৰু দোকানৰ পৰাই কিনিছোঁ ধুনীয়াকৈ এইটো আইব্ৰ'টো আঁকি লওঁ আঁকিব চবৰে দিগদাৰ হয় নহয়নে বাৰু যিহেতু উল্টা হয় ন আৰু মোৰতো ইমান চেফো নহয় আইব্ৰ'টো এতিয়া আৰু কৰি আছে আৰু মানে ড্ৰ কৰাটো এইটো এটা ব্ৰাছ আছে বুলি ভাবিছিলোঁ বই এইটো চাওক আৰু এইটো চাওক কি ধুনীয়া লাগিছে নহয়নে বাৰু মই শিকিছোঁহে কিন্তু ভাল হৈছে থেংক গড তাৰপিছত এতিয়া আৰু ইফালেও কৰোঁ আৰু অলপমান এইখিনি কাটিব ইফালে নাকাটে এইটো মোৰ আইশ্বেডো পেলেট হয় ইয়াতে ধুনীয়াকৈ এটা হৈছে হাইলাইটাৰ আৰু ব্লাছ এনে এক্সট্ৰা আৰু কি কিনিম এইফালে ধুনীয়াকৈ মই ভাবিছোঁ এইটো গল্ডেন কালাৰটো ধুনীয়াকৈ ফাৰ্ষ্ট কিবা কৰি ল'ম তাৰপিছত এই ব্ৰাউনটোৰ মাজত লৈ আৰু ইফালে কাট কৰিম আৰু দেখিছেনে যোগাৰ পৰা হাতেদি কৰি আছে ব্ৰাছ আছে এটা তথাপিও ব্ৰাছেদি চাওঁ ৰ'ব কেনেকুৱা হয় স্পটছটো ভালে গল্ডেনটো লগাই ল'লোঁ এইটো বিবেলিয়াৰ ব্ৰাছ হয় চাগে বহুত আগতে লোৱা এনেকৈ গল্ডেনখিনি লগাই ল'লোঁ আৰু এটা ব্ৰাউন কালাৰ ছেট লৈ ভাবিছোঁ ইফালে অলপ কাট কৰা টাইপ কৰিম মানে আগতে কৰি পোৱা নাই কেনেকুৱা হয় নাজানো দেই এক্সপেৰিমেণ্ট কৰি আছোঁ মানে ইয়াতে ডাৰ্ক কালাৰটো লগাই লওঁ মাজত
মেৰুন টাইপ অলপমান যিহেতু অলপ গ্লিটাৰি হয় ধুনীয়াকৈ লগাই লওঁ এয়া দেখিছেনে ধুনীয়াকৈ এইখিনি মাজত লগাই ল'লোঁ এতিয়া ধুনীয়াকৈ হাইলাইট হৈছে ভালেই লাগিছে বাৰু বাকী এতিয়া ফাইনেল লুকত কি হয় নাজানো আৰু ইফালে ডাৰ্ট কালাৰটো লগাব পাৰিলোঁ হয় মোৰ তাত তেনেকৈ ডাৰ্ট নাই আৰু ব্লেকো নাই এনেকেই হৈ যাব আৰু চলি যাব আৰু অলপমান কিবা কৰি দিওঁ তেতিয়া ধুনীয়াকৈ আইলাইনাৰটো এইটো হিলাৰী আৰডাৰ হয় আইলাইনাৰটো এইটো প্ৰায় 200ৰ ভিতৰতে পায় আপোনালোকে যদি চিনাকি এনেকৈ হ'লচেলাৰ টাইপৰ পৰা কিনে তেতিয়াহ'লেতো 150 মানত পাই যাব ধুনীয়াকৈ এইটোৰ কাৰণে বহুত ভাল লাগে মানে ধুনীয়াকৈ আহে এতিয়া আঁকিলো ইফালে ধুনীয়াকৈ ইফালে কাৰ্ভ টাইপ কৰি ল'লোঁ ইফালে আইলাইনাৰটো ওলাই ধুনীয়াকৈ আইলাইনাৰটো এইটো লেয়াৰৰ প্ৰাইমাৰ হয় এইটো ফাৰ্ষ্টত লগাই কিন্তু মই এতিয়া যিহেতু এনেই অলপ ভিডিঅ' কৰিম সেইকাৰণে আৰু এইটো লগোৱা নাই আৰু ইমান হেভি কৰি কৰা নাই তাৰপিছত নেক্সট আপকামিং ভিডিঅ'ছবিলাক আহি আছে ধুনীয়া বিয়া সেয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এতিয়া ধুনীয়াকৈ যিহেতু এইখিনি হৈ গ'ল মোৰ মাস্কাৰা আছে এইটো চুইচ বিউটিৰ হয় মাস্কাৰাটো এইটো 200 মান পৰিছিল চাগে এইটো হ'ল বাৰু ইমান কিনা এনে আপোনালোকে সদায় মাস্কাৰাটো লগালে এনেকৈ কৰি এইটো বস্তুটো এনেকৈ ল'ব তাৰপিছত এনেকৈ কৰি পেলাই এনেকৈ কৰি অলপ টাইম এনেকৈ থ'ব এতিয়া অলপমান তলত গল্ডেনটো মানে এনেকৈ কৰিব আৰু অলপ যাতে মানে ওপৰতো কৰিছোঁ তলতো যাতে অলপ কৰিলেহে অলপ মানে ধুনীয়া দেখে আৰু তাৰ কাৰণে অলপ গল্ডেনটো এনেকৈ স্মাচ কৰি দিছোঁ ধুনীয়া কম্পেক্ট পাউডাৰটো লগাই লওঁ ওপৰত ব্লাছ লগাওঁ ধুনীয়াকৈ কম্পেক্ট পাউডাৰটো লগাই লওঁ আগতেও লগাব পাৰে হ'লেও মই এতিয়া লগালোঁ আৰু তাৰপিছত ধুনীয়াকৈ কম্পেক্ট পাউডাৰটো এনেকৈ লগাই ল'ব এইটো লেকমিটোতো বহুত দিনেই হৈছে এইবোৰ এক্সপিৰিয়েঞ্চ যোৱা নাই বাৰু আৰু অলপমান গলতো কৰিব লাগিব যিহেতু গলত কৰিলেহে অলপ মানে এডজাষ্ট হ'ব আৰু অলপমান কামতো এনেকৈ কৰি দিব নহ'লে কলা কলা দেখিব এইবিলাক এতিয়া ধুনীয়াকৈ এইখিনি মোৰ হৈ গ'ল এইফালে বাকী তেনেকৈ একো নাই চৰি ব্লাছ আছে এইটো মেইন ব্লাছ আজিকালি এনেও লগাই মানুহে এনেকৈ মই ধুনীয়াকৈ হাতে দি কৰোঁ যিহেতু মোৰটো পাউডাৰ হয় আৰু আজি নহয় বতৰটো ইমান ধুনীয়াকৈ ভাল হ'ব বুলি আজি যিহেতু ছানডে ধুনীয়াকৈ ভাবিছোঁ শ্বুট কৰোঁ আৰু টাইমো নিমিলে ক্লাছো থাকে আৰু বিহু আহিছে ওচৰত বিয়া চিয়াও আছে আৰু ভিডিঅ'টো যিহেতু আপোনালোকে ক'ৰবাত গ'লে এনেকৈ নাচিব গ'লে বা ক'ৰবাত গ'লে কৰি যাব পাৰিব আগতীয়াকৈ দিম বুলি ধুনীয়াকৈ কৰিছোঁ আৰু বিহু চিহু ডেন্স কৰিমো বুলি ভাবিছোঁ এতিয়া চাওকচোন ধুনীয়াকৈ মানে ৰ'দটোৱে ওলোৱা নাই গোটেই ডাৱৰীয়া বৰষুণ দিও কৰি আছে ইফালে অলপ ইয়াতেও ব্লাছটো লগাই দিলোঁ আজিকালি বাৰু নৰ্মেলি চবে এনেও লগায় কিন্তু মোৰ তেনেকৈ এনেই লগোৱা নাযায় দিয়ক মানে মোৰ সেইবিলাক কৰি থাকিব এলাহ লাগে আৰু এনেকৈ সদায় মেকআপ কৰাটো ভালো নহয় স্কিনৰ কাৰণে যিহেতু স্কিনবিলাক বেয়া হৈ যাব ইমান সোনকালে ইমান অভাৰ মেকআপ কৰিলে আৰু অলপমান এনেকৈ হাইলাইটাৰো আছে ধুনীয়াকৈ মই এনেকৈ হাইলাইটাৰটো লগাওঁ আৰু এনেকৈ এইখিনিত কৰ্ণাৰ ধুনীয়াকৈ হোৱাইট কালাৰ চিলভাৰ হাইলাইটাৰটো লয় এনেকৈ চকুটো মানে অলপ হাইলাইট কৰিবৰ কাৰণে
অলপ হাইলাইট কৰি ল'ব লাগে এনেকৈ কৰ্ণাৰ ফ্ৰণ্টৰ মানে ধুনীয়াকৈ চিলভাৰ হাইলাইটাৰটো লগালে ধুনীয়াকৈ আইটো মানে এট্ৰেক্ট দেখে আৰু অলপ মানে চকুত লগা হয় তেনেকৈ আৰু ইফালে ধুনীয়াকৈ খিনি হৈ গ'ল যিহেতু আৰু হাইলাইটাৰখিনি অলপ নোজতো লগাই লওঁ নোজত লগাই আৰু অলপমান হাই পইণ্টছবিলাকতো লগাই দিব লাগে বুলি কয় তাকে আৰু মই অলপমান লগাই দিছোঁ হাই পইণ্টছবিলাকতো ধুনীয়াকৈ আৰু ইফালে কপালতো অলপমান লগাওঁ ইফালে ধুনীয়াকৈ অলপমান হাইলাইট হৈ যাতে আৰু ফটো চটো উঠিম যিহেতু তাৰপিছত আৰু এতিয়া লিপষ্টিক এইটো চুইচ বিউটিৰ ৰেড কালাৰ লিপষ্টিক হয় এই লিপষ্টিকটো বহুত দিনে এতিয়া বিহু বুলিলে ৰেড কালাৰ লিপষ্টিক যিহেতু লগাব লাগে ৰেড কালাৰ লিপষ্টিকটো লগাই ল'লোঁ আৰু এনেকৈ টিপ ফুটৰ পেকেট কিনা আছিল সেইটো টিপ ফুটৰ পেকেটটো প্ৰায় এটা টিপ ফুট লৈ লওঁ ধুনীয়াকৈ ধুনীয়াকৈ এতিয়া লগাই ল'লোঁ আৰু যিহেতু ধুনীয়াকৈ গোটেইখিনি মেকআপ কৰা হৈ গ'ল এইটো চুইচ বিউটিৰ মেকআপ ফিক্সাৰ এইটো বহুত দিন আগতে আনিছোঁ এইটো অনলাইনে আনিছোঁ বাৰু কিমান বা পৰিলে তেনেকৈ মনত নাই চ' 200-300ৰ ভিতৰত পাই যাব আৰু আপোনালোকে ধুনীয়াকৈ এইটো ধুনীয়াকৈ অলপমান দূৰৰ পৰা মাৰিব অলপমান কৰি দিব তেতিয়া আপোনালোকে চকুটো খুলিলে প্ৰব্লেম নহয় এতিয়া ড্ৰেছযোৰ কৰি লওঁ ধুনীয়াকৈ খপা গাঁঠি ড্ৰেছ কৰি আপোনালোকক লগ পাই আছোঁ এয়া নমস্কাৰ সকলোলৈ মই ফাইনেলি ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ অসমীয়া সাজপাৰ এখন ৰিহা চাদৰ আৰু টচৰ মেখেলা এখন পিন্ধি ল'লোঁ ধুনীয়াকৈ লগতে গামখাৰু পিন্ধিছোঁ আৰু আপোনালোকে গেট ৰেডি উইথ মি ভিডিঅ' পাব অৱশ্যে শ্বৰ্টছত সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মেকআপৰ ভিডিঅ'ত কোনখিনি মানে কি দেখাব পাৰিলোঁ নাজানো কিমানখিনি ভাল দেখাব পাৰিলোঁ নাজানিলোঁ ইফালে ধুনীয়াকৈ গামোচা চামোচালৈ এতিয়া অলপ ফটোশ্বুট ভিডিঅ' কৰিম বুলি ভাবিছোঁ এইবোৰ শ্বৰ্টছত পাব আৰু মোৰ ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ আৰু শেষত মোৰ ফালৰ পৰা সকলোলৈ বহাগ বিহুৰ আমাৰ অতিকৈ মৰমৰ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা যাচিলোঁ আপোনালোকৰ বিহুটো যেন বহুত সুকলে যায় সেই আশাৰে বাকী ভিডিঅ'টো মোৰ ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ সকলোলৈ